নমঃ শিবায় জয় কালী মহাকালী কালী কালী মহাকালী ওম নমঃ শিবায় ওম নমঃ শিবায় ঘৰত কোনোবা আছেনে? বাবা আহক আহক। আহিছো যোৱা যোৱা মহাপ্ৰলয় আহিব মলয় জয় কালী মহাকালী শিৱকালী ভদ্ৰকালী ওম নমঃ শিবায় ওম শক্তি শক্তি ওম কামাখ্যায় নমো নমঃ যোৱা বাচ তথাস্তু ভাল হোক আশীৰ্বাদ কৰিছো জয় কালী মহাকালী শিৱকালী ভদ্ৰকালী ওম নমঃ শিবায় কালি পইচা কিমান পাইছিল বে? হে কালিৰ গোটেইখিনি পইচাটো ভৱেশ দাকে জমা দিয়া আছিল, গতিকে ভৱেশ দাই গম পাব। 180 টকা। বহুত কষ্টৰ পইচা বে। তাকেই হ'লেও যে আজি স্বাধীনতা দিৱসটো কিবাকে পালন কৰিলোঁ সেইটোহে কিন্তু ডাঙৰ কথা। কালি কি কৈছিলি? যোৱাকালি ৰাতি যে কৈছিলি কি কৈছিলি? ভাইহঁত ঐ এই ৰাতি হ'ল, এই তহঁতে ঘৰত যা যা। ঐ 15 আগষ্ট যে আহি পালে তহঁতে নাজানো? তাকে 15 আগষ্ট কেই তাৰিখে হ'ল নো? মুখ্যহঁত কাইলৈ। হয় নেকি? হে পইচা আছে লগত? নাই নহয়। মোৰ লগততো 1 টকাও নাই। এয়া মানি বেগ চাচোন চাওঁ। হয় নেকি? এয়া ফুটো কুৰি এটা নাই, লাল পইচা এটা নাই। হ'ব দে শুন, কাইলৈ দেশৰ সকলোৱে স্বাধীনতা দিৱস পালন কৰিব। আমাৰ কি হ'ব? তাকেইতো চিন্তাই হৈছে, কি কৰিবি পিছে? মন মে লাড্ডু ফুটাই যায়। হেই বাদ দিয়ে তোৰ লাড্ডু, আজিলৈকে তোৰ এটা লাড্ডু খায়ে পোৱা নাই। তাকেইতো ঘটি মনত পৰিছি না নাই? আচলতে লটিৰ লাডু ফুটাৰ কথা বিশ্বাসে নোহোৱা হৈ গ'লে মোৰ। 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰত স্বাধীন হৈছিল। কিন্তু কি হ'ল, ইংৰাজৰ হাতৰ পৰা আমি ঠিকেই স্বাধীনতা পালোঁ, কিন্তু আমাৰ কি হ'ল? নাই একো নাই। একো নাই। আজি তোৰ মোৰ দৰে BMA পাছ কৰিও মানুহে চুৰ কৰি থাকিবলগীয়া হৈছে। কিহৰ কাৰণে? দেশ এয়াই স্বাধীনতা, সেয়াই আমাৰ জীৱন। স্বাধীনতা ঠিকেই পালোঁ ভাই, কিন্তু চা আজি 15 আগষ্ট আৰু 26 জানুৱাৰী বুলি ঘৰৰ পৰা ওলাবলৈ ভয় লাগে। নৰা খালি মাত্ৰ ভয়। কিহৰ বাবে? আজি আমি স্বাধীন হৈছোঁ নেকি? নাই হোৱা। একমাত্ৰ দুষ্কৃতিকাৰী আৰু সন্ত্ৰাসবাদীৰ কাৰণে আজিও আমাৰ দেশত ধৰ্ষণকাৰীয়ে মুক্ত মনে বিচৰণ কৰি আছে। কিহৰ বাবে? দেশখন শেষ হৈ গ'ল ব্ৰ। হ'ব বুজছা, এইগিলা কথা আৰু আমাৰ কাই লাভ নাই, বুজি পাইছা? আমি সৰু মানুহ, সৰু কথা। সেইবিলাক বাদ দিও, আজিৰ দিনত কোনে কেনেকৈ পইচা আলি সেই কথাটো কচোন। আজি মোৰ যিহে হৈছিল, হায় হায়। কি হৈছিল শুনি থাক। বম গৰম লাগছে, পাপ পাপ পাপ। কিবাকে পইচা অলপ ৰেডি হ'ল। কি কৰিবি ভাই, এনেকুৱাই ঘটনা, উপায় নাই। মোৰখিনি শুনবে। কি হ'ল? আও হৰি আও ৰাম, কোনেও দেখা নাপালে হ'ল। খুজাইছে।
ঐ যি কৈছো একমাত্ৰ স্বাধীনতাৰ কাৰণে কৈছো